হাই গাইজ, অসমীয়া কিটচেন আৰু ডেইলি লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ঢেকীয়া শাকৰ সৈতে ভাঙন মাছৰ টেঙা জোল। তাৰ কাৰণে মই এটা কেৰাহী গৰম কৰি লৈছোঁ। তাত মই অলপমান সৰিয়হৰ তেল দিছোঁ। তেল গৰম হৈ অহাত অলপমান মেথি গুটি দিছোঁ। মেথি গুটিৰ সলনি আপোনালোকে পাঁচফোৰণো ব্যৱহাৰ কৰিব পাৰিব। মেথি গুটি ফুটি অহাত মই তাত দিছোঁ বিলাহী। এটা বিলাহী মই মিহি মিহিকৈ কাটি লৈছিলোঁ। আৰু ইয়াত দিছোঁ দুটা কেঁচা জলকীয়া। আৰু এতিয়া ইয়াত দিম অলপমান হালধি। সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া বিলাহীখিনি ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে বিলাহীখিনিৰ পৰা তেল বিৰিঙি নাহে। এয়া বিলাহী ভজা হৈ গ'ল আৰু ইয়াত মই মিহি মিহিকৈ কাটি লোৱা ঢেকীয়া শাকখিনি দি দিছোঁ। এতিয়া ঢেকীয়া শাকখিনি বিলাহীৰ লগত ভালদৰে ভাজি ল'ম। এনেদৰে ঢাকি ঢাকি 5 মিনিটৰ মূৰে মূৰে মই উলিয়াই চাই এনেদৰে অলপ সময় ঢেকীয়া শাকখিনি নিসিজালৈকে ভাজি ল'ম। ঢেকীয়া শাকখিনি ভজা হৈ গ'ল আৰু ইয়াত এতিয়া মই যোগ কৰিম অলপমান গৰম পানী। এতিয়া হাই ফ্লেমত অলপ সময় উতলি আহিব দিম। এয়া উতলি আহিলত মই ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। ভাঙন মাছৰ সলনি আপুনি যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা কেঁচা জলকীয়া মই জোলতে দি দিছোঁ। এতিয়া এইখিনি আকৌ অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া মই ইয়াত অলপমান নেমু টেঙা চেপি দিম। নেমু টেঙা চেপাৰ পাছত বেছি সময় উতলাব নালাগে আৰু। এয়া মোৰ ঢেকীয়া শাকৰ লগত ভাঙন মাছৰ টেঙা জোল ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি পৰিৱেশন কৰিবৰ কাৰণে উলিয়াই ল'ম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। আৰু এনেদৰে হয়তো সকলোৱে বনাই খাইছেই, আৰু যদি নাই খোৱা এনেদৰে এবাৰ বনাই খাই চাব। মাছৰ জোলকণৰ সোৱাদ বহুত ভাল লাগে। এয়া ঢেকীয়া শাকৰ লগত মাছৰ টেঙা জোল ৰেডি হৈ গ'ল। থেংক ইউ।